নমস্কাৰ এইটো মুহূৰ্তত নিউজ 24 বদলেনে উপস্থিত আছো ডিমাকুচি ষ্টেডিয়ামত ওদালগুৰি জিলাৰ যেটো ডিমাকুচি সেই ডিমাকুচি ষ্টেডিয়ামত অহা কাইলৰ পৰা গোল্ড কাপ ফুটবল কম্পিটিশন হ'ব ইয়াতে টুৰ্নামেন্ট হ'ব এই টুৰ্নামেন্টত অল ইণ্ডিয়াৰ যেটো খেলুৱৈসকল তেওঁলোকক ইনভাইট কৰা হৈছে যেহেতু আজি অহা কালিৰ পৰা যেহেতু 13 তাৰিখৰ পৰা 25 তাৰিখলৈ এই খেল অনুষ্ঠিত হ'ব যত মানে ভাৰতৰ বা ইণ্ডিয়াৰ বহুকেইটা টিম ইয়াতে অংশগ্ৰহণ কৰিব তেনে ক্ষেত্ৰত আজি যেহেতু অহাকালিৰ পৰা খেল সেই অহাকালিৰ পৰা খেল মানে ইয়াত যেটো নেকি ফিল্ডৰ যি মানে খেলপথাৰৰ যেটো কাম সেই কাম সম্পূৰ্ণ হৈ উঠিছে বুলি ক'ব লাগিব ইয়াতে ব্যাপক প্ৰস্তুতি চলি আছে অহাকালিৰ কাৰণে তেনে ক্ষেত্ৰত মই কেমেৰা পাৰ্সন তেখেতক মই দেখাবলৈ অনুৰোধ কৰিছো যেটো মেন পেণ্ডেল সেই মেন পেণ্ডেলৰ যেটো কাম সেই কামটো ইতিমধ্যে হৈ উঠিছে বুলি ক'ব লাগিব চাওক কেমেৰা পাৰ্সন তেখেতক মই দেখাবলৈ অনুৰোধ কৰিছো এয়া হৈছে ডিমাকুচি ষ্টেডিয়ামৰ যেটো নেকি মানে ব্যাপক প্ৰস্তুতি অহাকালি গোল্ড কাপ যেটো নেকি ফুটবল টুৰ্নামেন্ট সেই টুৰ্নামেন্টটো অহাকালিৰ পৰা আৰম্ভ হ'ব যেহেতু ইয়াতে বহুখিনি কামত ব্যস্ত দেখা গৈছে যিসকল কাম কৰি আছে তেওঁলোকে ইয়াতে মানে অহাকালিৰ কাৰণে প্ৰস্তুতি তেওঁলোকে চলাই আছে ব্যাপক প্ৰস্তুতিৰে এইটো মানে এখন ষ্টেডিয়ামত আটক ধুনীয়াকৈ সজাই পৰা দেখা গৈছে তেনে ক্ষেত্ৰত যেটো নেকি পেণ্ডেলৰ ওচৰতে আগচাপ পেণ্ডেলবিলাক কৰা হৈছে তেনে ক্ষেত্ৰত ফিল্ড যেটো নেকি খেলপথাৰ সেই খেলপথাৰতো মানে বহুখিনি ধুনীয়া আটক ধুনীয়াকৈ সজাই পৰাই তোলা গৈছে তেনে ক্ষেত্ৰত মই যাব বিচাৰিছোঁ আজি যেটো ফিল্ডত আছে আসাম ফুটবল এছ'চিয়েশ্যনৰ মানে উপসভাপতি তেখেত লক্ষীকান্ত বড়ো তেখেত আছে তেখেতৰ পৰা মই জানিবলৈ বিচাৰিম আজি যেহেতু প্ৰস্তুতি এই প্ৰস্তুতিত কিমানখিনি তেওঁলোকে মানে প্ৰস্তুতি কৰিছে ইয়াৰ বিষয়ে মই তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ হয় নমস্কাৰ দেখিছোঁ যেহেতু ওদালগুৰি জিলাৰ ডিমাকুচি অঞ্চলত এখন ষ্টেডিয়ামত যেহেতু গোল্ড কাপ বড'ল গেলেঞ্চ গোল্ড কাপ সেই বড'ল গেলেঞ্চ গোল্ড কাপৰ যেটো প্ৰস্তুতি সেই প্ৰস্তুতিটো ব্যাপক ভাবে দেখা গৈছে আটক ধুনীয়াকৈ কৰা দেখা গৈছে কি ক'ব আপুনি এইটো ক্ষেত্ৰত আমাৰ ক'বলগীয়াটো একো নাই বিশেষকৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আজি ৰেফাৰী অফিচিয়েলখিনি আহি পাব আৰু টিমবিলাকো আহি পাব গতিকে আমি ভাবিছোঁ চিলভাৰ জুবলি হিচাপে ডিমাকুচি স্পৰ্টছ এছ'চিয়েশ্যন আৰু ডিমাকুচি আঞ্চলিক কমিটি এপছুৰ সৌজন্যত যি খেল অনুষ্ঠিত হৈছে 1996 পৰা শুরু হৈ এই বছৰত মানে 25 বছৰ সিলভাৰ জুবলি পাতিবলৈ গৈ আছে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে আশা কৰিছোঁ অহাকালি যেটো ওপেনিং প্ৰগ্ৰাম এটো আমি আমাৰ অসম ফুটবল সন্থাৰ সভাপতি সন্মানীয় শ্ৰীযুত নৱকুমাৰ দলেক আমি ইনভাইটেশ্যন কৰিছোঁ গতিকে তেখেতে আহি আমাৰ খেলখন অহাকালি শুভ উদ্বোধন কৰিব কিমানটা টিম ইয়াতে অংশগ্ৰহণ কৰিব 12টা টিমে অংশগ্ৰহণ কৰিছে ক'ব পাৰিব নে কোৰ এটো সঠিকে ক'ব নোৱাৰিম চাই মেলি ক'ব লাগিব যে নহওক 12টা টিম অলৰেডি আমাৰ ফিক্স হৈছে ফিক্সাৰ ওলাই গৈছে গতিকে আমি আশা কৰিছোঁ অহাকালিৰ পৰা যেটো ইয়াত আৰম্ভ হ'ব 25 তাৰিখত ফাইনেল হ'ব গতিকে আমি আশা কৰিছোঁ 13 তাৰিখৰ পৰা 25 তাৰিখলৈ খুব ৰমক জমক কাৰ্যসূচী হ'ব গতিকে আমি ভাবি আছোঁ অহাকালিৰ কাৰ্যসূচীটো হ'ল ফ্লেগ হোষ্টিঙৰ পৰা আৰম্ভ কৰি 12 বজাৰ পৰা 1 বজাৰ পৰা বিভিন্ন জাতি গোষ্ঠীৰ নাচ গান আৰম্ভ হ'ব ইয়াৰ পিছত ওপেনিং হ'ব খেলখন ওপেনিং হোৱাৰ পিছত আকৌ খেল শেষ হোৱাৰ পিছত আমাৰ যিসকল শ্বহীদ বীৰৰ নামত আমি খেলখন পাতিছোঁ তেখেতসকলৰ কাৰণে লাইট এলিমিনেশ্যন এটা প্ৰগ্ৰাম আছে তাৰে লগতে সাংস্কৃতিক অনুষ্ঠান এটা আমি ৰাখা হৈছে এই সাংস্কৃতিক অনুষ্ঠানত নিতামুনি থাকিব আৰু ফুকন বড়ো লোকেল ছিংগাৰ তেওঁলোকে নিজৰ মানে হেৰিটো দেখুৱাব আৰু ধন্যবাদ আপোনালৈ যে নহওক আজি যেহেতু তেওঁলোকে ব্যাপক প্ৰস্তুতিৰে এই ফিল্ডত তেওঁলোকে আছে হয় তেওঁৰ পৰা জানিব পাৰিছোঁ যে আজি আজি 25 বছৰত ভৰি দিছে এই বড'লেণ্ড মানে গেলেঞ্চ গোল্ড কাপ যেটো নেকি টুৰ্নামেণ্ট সেই 25 বছৰত তেওঁলোকে আজি সিলভাৰ জুবলি তেওঁলোকে অনুষ্ঠিত কৰাৰ যি উদ্দেশ্য সেই উদ্দেশ্যলৈ টুৰ্নামেণ্ট খেলখন অহাকালিৰ পৰা হ'ব ইয়াতে মই আকৌ জানিব বিচাৰিম যেহেতু
মানে ডিমাকুছী আঞ্চলিক বড়ো ছাত্ৰ সন্থাই ইয়াত মুখ্য ভূমিকা লৈছে আৰু তেওঁলোকে যেহেতু এই যেটো নেকি মানে বড'লেণ্ড গেলেণ্ড গোল্ড কাপ ফুটবল কম্পিটিশ্যন বা টুৰ্ণামেণ্ট সেই টুৰ্ণামেণ্টত তেওঁলোকে মানে আৰম্ভৰ পৰা আজিলৈকে তেওঁলোকে এই খেলখন অনুষ্ঠিত কৰি আহিছে আহি আজি 25 বছৰত ভৰি দিলে চিলভাৰ জুবলি ভৰি দিলে তেনে ক্ষেত্ৰত মানে ডিমাকুছী আঞ্চলিক এপছৰ সভাপতি তেখেত আছে তেখেতৰ পৰা জানিব বিচাৰিম হয় যেহেতু বীৰসকল আজি শ্বহীদ হৈ গ'ল তেওঁলোকৰ মানে স্মৰণৰ কাৰণে যি মানে এটা ফুটবল আগৰে পৰা আজি 25 বছৰ হ'ল অহাকালিৰ পৰা যেহেতু চিলভাৰ জুবলি সামঞ্জস্য ৰাখি যি টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিব কি ক'ব আপুনি এইটো আচ্ছা পোনপ্ৰথমতে মই ডিমাকুছী নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হয় আমাৰ অহাকালি যেহেতু 13 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰলৈ যেটো আমাৰ চিলভাৰ জুবলি বড'লেণ্ড গেলেণ্ড গোল্ড কাপ ফুটবল টুৰ্ণামেণ্টত হ'বলৈ গৈ আছে তাৰ কাৰণে মই সকলো আমাৰ অসমবাসী আমাৰ বিটিআৰৰ সকলো ৰাইজসকলক মই আমন্ত্ৰণ জনাইছোঁ আৰু লগতে নমস্কাৰ জ্ঞাপন কৰিছোঁ হয় আমি যেহেতু বড'লেণ্ড শ্বহীদ যিসকলে আমাৰ বীৰ বীৰাংগসকলে নিজৰ যিটো মানে কাৰণে যি মানে আহুতি দিলে নিজৰ জীৱন ত্যাগ কৰিলে তেওঁলোকৰ স্মৃতি আমি সদায় মানে কৰিব লাগিব তেওঁলোকৰ যেটো কাৰ্য যিখিনি কৰি গ'ল শান্তিৰ কাৰণে তেওঁলোকে যেহেতু নিজৰ জীৱন আহুতি দিলে তেওঁলোকৰ আমি সদায় স্মৃতি কৰিব লাগিব তেওঁলোকৰ মন যেটো কাম কাজ আমি হেতু মনত ৰাখিব লাগিব হেতুৱে আমি লক্ষ্য ৰাখি লগতে আমাৰ এই অঞ্চলৰ যেটো উন্নতি লগতে শান্তি প্ৰগতিটো যাতে আহে সেই লক্ষ্যৰে উদ্দেশ্যৰে আমি 1996 ৰ পৰাই আমাৰ এই বড'লেণ্ড গেলেণ্ড গোল্ড কাপ ফুটবল টুৰ্ণামেণ্টটো আমি আৰম্ভ কৰি আহিছিলোঁ আৰু আহি আমাৰ এইবাৰ আমি চিলভাৰ জুবলি বা 25 বছৰতম আমি কৰিবলৈ গৈ আছোঁ আৰু ইয়াতে আমাৰ বিভিন্ন ভাৰতবৰ্ষৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা তেনেকুৱা খেলুৱৈসকলে আহিব টিমসকলে আহিব অহাকালি আৰম্ভণি খেল হিচাপে আমাৰ জৰ্জিয়ান FC কালিম্পং আৰু লগতে তাৰ বিপক্ষে থাকিব আমাৰ বিটিআৰৰ এটা টিম চিৰাং ইউনাইটেড FC তেওঁলোকৰ ভিতৰত অহাকালি আৰম্ভণি যেটো খেল এই খেলখন হ'ব আৰু ইয়াতে আমাৰ উদ্বোধক হিচাপে আমাৰ অসম ফুটবল সন্থাৰ যেটো সভাপতি নৱদলে কুমাৰ তেখেত ছাৰে আহিব তেখেতে উদ্বোধন কৰিব আৰু ইয়াৰ লগতে আমি খেল আৰম্ভ হোৱাৰ আগতে আমি 12 বজাৰ পৰাই আমি ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ যেটো ট্ৰেডিশনাল তেওঁলোকৰ কালচাৰ আছে তেওঁলোকক ইনভাইট কৰা হৈছে তেওঁলোকে ইয়াতে নিজৰ কালচাৰবোৰ প্ৰদৰ্শন কৰিব আৰু লগতে আমাৰ ইয়াতে বিভিন্ন আমাৰ এই অঞ্চলৰ আৰ্টিষ্টসকলক আমি ইনভাইট কৰিছোঁ তেওঁলোকে আহিব খেলখন আমাৰ 3টা বজাৰ পৰা আৰম্ভ হ'ব খেল শেষ হোৱাৰ পিছত আমাৰ 6টা বজাৰ পৰা আকৌ এটা মানে বেলেগ প্ৰগ্ৰাম থাকিব হেতু হ'ল আমাৰ চিলভাৰ জুবলি সেলিব্ৰেশন প্ৰগ্ৰাম থাকিব আৰু হেতু উদ্বোধন কৰিব আমাৰ বিটিআৰৰ EM ছাৰ তেখেত দাউবাইছা বড়ো ছাৰ তেখেতে এই সেলিব্ৰেশন যেটো গোল্ডেন জুবলিৰ কালচাৰেল সেলিব্ৰেশন তেখেতে হেতু কৰি দিব আৰু ইয়াতে আমি বিভিন্ন আৰ্টিষ্ট মাতা হৈছে এইখিনি কালাৰফুল প্ৰগ্ৰামেৰে আমি আমাৰ চিলভাৰ জুবলিটো আমি কৰিবলৈ গৈ আছোঁ আহি হিচাপে মই সকলোকে মই আহ্বান কৰিব বিচাৰিছোঁ অহাকালি যাতে সকলোৱে দলে বলে আহি পেলাই এই মানে আনন্দটো কৰিব পাৰে আৰু আমাক সহযোগ কৰিব পাৰে এইটোৱে মই কামনা কৰি মোৰ বক্তব্য যিসকল যেহেতু গেলেঞ্জ বুলি আপোনালোকে কৈছে গেলেঞ্জ 1966 ৰ পৰা 1996 ইয়াতে গেলেঞ্জ বুলি কওঁতে যেটো নেকি আমাৰ যেটো আপসুৰ আন্দোলনত যিকেইজনে বীৰ আছিলে তেওঁলোকে শ্বহীদ হৈ গ'ল তাৰ আগৰ যিখিনি বীৰ আছিলে তেওঁলোকৰ কাৰণে স্মৰণৰ কাৰণে এটো কৰা হৈছে হয় হয় তাৰ মানে বিশেষকৈ ইয়াতে অকল মাৰ্টিয়াৰ্ছ বুলি কোৱা হৈছে যিবিলাকে মানে বড'লেণ্ড মুভমেণ্টৰ পৰা 1987 ৰ পৰা যিসকলে মাৰ্টিয়াৰ্ছ হ'ল এফছুৰ পৰা হৈছে BLTৰ পৰা হৈছে NDBৰ পৰা হৈছে আমাৰ এই ডিমাকুছীৰ আঞ্চলিকৰ অন্তৰ্গত প্ৰায় মানে 52 জন তেনেকুৱা মাৰ্টিয়াৰ্ছ আছে শ্বহীদ আছে তেওঁলোকক লৈ পেলাই আৰু লগতে আমাৰ যেটো বড'লেণ্ড অঞ্চলত এই বড'লেণ্ডৰ কাৰণে মানে বহুত যেটো শ্বহীদ হৈ গ'ল তেওঁলোককো আমি একেলগে ইয়াতে মানে অনুসৰণ কৰা হয় হেতুই লৈ পেলাই আমি গেলেঞ্জ গোল্ড কাপ ফুটবল টুৰ্ণামেণ্টটো নামাকৰণ কৰা হৈছে আৰু এনেকৈ আমি কৰি আহি আছোঁ ধন্যবাদ হয় আমি তেওঁলোকৰ মুখৰ পৰা শুনিছোঁ আজি যেহেতু বড়ো জাতিৰ কাৰণে বীৰ শ্বহীদসকলে তেওঁলোকৰ যেটো বহুমূলীয়া জীৱন উৎসৰ্গা কৰি থৈ গ'ল তেওঁলোকৰ স্মৰণৰ কাৰণে আজি 25 বছৰ ধৰি
তেওঁলোকে স্মৰণ কাৰণে এই যিটো নেকি বড'লেণ্ড গেলেঞ্চ গ'ল্ড কাপ ফুটবল টুৰ্ণামেণ্টটো অনুষ্ঠিত কৰি আহিছে আজি আহি 25 বছৰ ভৰি দিছে অহাকালিৰ পৰা এই 25 বছৰৰ যিটো নেকি টুৰ্ণামেণ্ট অহাকালিৰ পৰা ইয়াত আৰম্ভ হ'ব সেয়া আজি যিহেতু প্ৰস্তুতি সেই প্ৰস্তুতি তুংগত হৈ উঠিছে আৰু সম্পূৰ্ণ প্ৰস্তুতি হোৱা দেখা গৈছে মই কেমেৰা পাৰ্চনক আকৌ দেখাবলৈ অনুৰোধ কৰিছোঁ এয়া হৈছে ডিমাকুছী ষ্টেডিয়াম ফিল্ড এই ডিমাকুছী ষ্টেডিয়াম ফিল্ডত বহু বনুৱাই কাম কৰা আমি দেখা গৈছোঁ সেয়ে বড'লেণ্ড গেলেঞ্চ ফুটবল টুৰ্ণামেণ্ট যিহেতু অহাকালিৰ পৰা আৰম্ভ হ'ব ইয়াত সমূহ মানে ফুটবল প্ৰেমিক তেওঁলোকে আহ্বান জনাইছে ৰাইজক আহ্বান জনাইছে এইখন ফিল্ডত ফুটবল যিহেতু অহাকালিৰ পৰা আৰম্ভ হ'ব এই আৰম্ভণি ফুটবলটো অকল ফুটবলৰে নহয় ইয়াত বিভিন্ন ধৰণৰ সাংস্কৃতিক সমাৰোহ হ'ব সাংস্কৃতিক অনুষ্ঠানো থাকিব তেনে ক্ষেত্ৰত আটক ধুনীয়াকৈ অহাকালি যেটো এইখন ষ্টেডিয়ামত আটক ধুনীয়াকৈ এটা ফুটবলৰ যি মানে প্ৰদৰ্শন হ'ব যি মানে প্ৰতিযোগিতা হ'ব বা প্ৰদৰ্শন হ'ব এইটো মানে লেখত ল'বলগীয়া হ'ব সেয়া আজি নিউজ 24 বড'লেণ্ডৰ সৈতে মই কনক চন্দ্ৰ বড়ো ধন্যবাদ